বলা আমি এতিয়া যাওঁ। এইখনে হৈছে টিভিএছ গাড়ী। এইখন লৈ যাম আমি আজি ব্লগ বনাবলৈ চেঙাত। হাই গাইজ, আজি আমি মাঝদিয়াৰ পৰা চেঙালৈ এটা ব্লগ বনাবলৈ গৈ আছো। আজি আমাৰ প্ৰথমটো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন হৈছে আমাৰ মাঝদিয়াৰ ফিল্ড আৰু কাষতে এখন স্কুল আছে। আৰু আমি আহি বৰ্তমান পালোঁ আমাৰ মাঝদিয়া চক বজাৰ। বৰ্তমান আমি এনেকৈ যাম, এনেকৈ আমি চেঙাত যাম আৰু আমি এনেকৈ গ'লে পাম দৌলাগাল হাজো হৈ গুৱাহাটী। আৰু এইখন হৈছে মাঝদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইখনত মই পঢ়িছিলোঁ। আৰু এইখন হৈছে মাঝদিয়াৰ আৰক্ষী চকী। আৰু আৰক্ষী চকী পাৰ হৈ আহি এইবাৰ পালোঁ আমাৰ পশ্চিম মাঝদিয়া। এইখন হৈছে পশ্চিম মাঝদিয়া। ভুলব পাৰে ক্ষমা কৰিব হা। প্ৰথমটো ব্লগ আৰু কি ভুলিছে সেইখনৰ ভিতৰত দিলে ভাল পাম। ব্লগ আহি থাকিব। আৰু আমি আহি 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 বৰ্তমান পালোঁ কুকাৰপাৰ। এইখন হৈছে কুকাৰপাৰত দলং। আৰু ইয়াত শুক্ৰবাৰে হ'লে বম ডাঙৰ বাজাৰ হয়, আপোনালোকে চাবলৈ আহিব পাৰে যদি আহে। আমি বৰ্তমান চেঙাত গৈ আছোঁ। বৰ্তমান আমি কুকা পাৰ কৰিলোঁ। বৰ্তমান আমি চেঙাত গৈ আছোঁ। মেহপুৰে গাড়ী চলাইছোঁ। আমি বৰ্তমান টিভিএছ গাড়ী আমি চেঙাত গৈ আছোঁ। আমি চেঙাত গৈ আছোঁ। বৰ্তমান আহি আমি সংগ্ৰাজ চক পালোঁ। বৰ্তমান এইটো হৈছে সংগ্ৰাজ চক। বৰ্তমান আমি সংগ্ৰাজ চক পাৰ কৰিলোঁ। বৰ্তমান আমি তেল ডিপু পাম অলপ পিছতে। সুন্দৰ পৰিৱেশ চেঙা। বৰ্তমান আমি চেঙা পামেই পালোৱেই।
স্পীড ব্ৰেকাৰ এইটো এইটো তেল দিব আজি গাড়ীখনত তেল নভৰাও দে তেল আছে ৰাতিপুৱা এই ফুল টেংকি কৰি লৈ গৈছোঁ ব্লগ বনাম বুলি তামাম স্পীড ব্ৰেকাৰ বৰ্তমান আমি চেঙা পালোঁ চেঙা পিলপিলি এইখনক আপোনালোকৰ ফালে কি বুলি কয় আমাৰ এইফালে কিন্তু পিলপিলি বুলি কয় আৰু ই ৰিক্সা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব বৰ্তমান আমি চেঙাৰ কৰাব চক পালোঁ বৰ্তমান কৰাব চক পালোঁ চেঙাৰ এইটো কম স্পীড ব্ৰেকাৰ এইখন হৈছে আজমল কলেজ এইটো হ'লে চেঙা বেছিকৈ চক ওলাহে ক্লাছ এইটো হ'লে আগক লৈ যাওক এইটো হ'লে চেঙা বেছিকৈ চক আৰু আমি আহি চেঙা পালোঁ চেঙাৰ এইখন ফিল্ডত সভা হয় পূজা হয় ফাংচন হয় আৰু এখন ফিল্ডৰ কাষতে এখন হাইস্কুল চেঙাৰ এইটো আৰু এতিয়া আমি ইয়াৰ পৰা ঘূৰাতে এইদিনে চিধা গ'লে পাম বৰপেটা ফেলা তাকে আমি সেইটো ব্লগ পিছত বনাম এতিয়া ঘূৰি দিয়ে নাকে তো ইফালে গ'লে আমি পাম বহৰীত পাৰাবাৰী পাম আমি চেঙাৰ মাজেদি যাম বৰ্তমান আমি বেছিকৈ চকৰ মাজেদি যাম ঘৰে গাড়ী আমি দিয়া সেইটো ঘূৰিব লাগে চাকাল টাকাৰ আগত কৰিব মাজেদি বৰ্তমান আমি চেঙাৰ মাজেদি সোমাই যাম ভিতৰত কিবা ঘূৰিব পাৰে অপাৰেশ্যন কৰিব তেল ভৰাই চলা আৰু আমি চিধা গ'লে পাম বৰমাৰা বেয়াগুচি সৰ্থেবাৰী উলিয়াব পাৰিম আমি চিধা আজি নাযাওঁ বজাৰ ইয়াতে হয় আৰু এইখনে হৈছে চেঙাৰ ফিল্ডখনত বৰ্তমান মাটি পেলাইছে আৰু এইটো হৈছে চেঙাৰ মছজিদ ৱাও কি সুন্দৰ চেঙাৰ এইটোৰ আছে কিন্তু গোটেই টাউন আনে ভাই চক পালোঁ এইটো হ'ল চেঙাৰ ঘৰৰ চক এইখনে হৈছে চেঙা বৰপেটা জিলাৰ চেঙা মাছদাৰ পৰা আমি চেঙালৈ ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু শুধৰাই দিবলৈ চেষ্টা কৰিব
চেঙাৰ পৰা আহি আকৌ আমি কুকাৰপাৰ পালোঁ এতিয়া আমি ঘৰলৈ উভতিম আৰু আমি চেঙাৰ পৰা ঘূৰি আহি আৰু আকৌ মাজিদা পালোঁ আৰু আমি ঘৰলৈ এইবাৰ এইটো ৰাস্তাৰে সোমাই যাম আৰু ভিডিঅ'টোত যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু শুধৰাই দিবলৈ চেষ্টা কৰিব আৰু আমাৰ এইটো প্ৰথম ব্লগ ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব